हेलो सर, मैं एसबीआई क्रेडिट कार्ड डिपार्टमेंट से बोल रहा हूँ। आपका जो कार्ड ब्लॉक हुआ है वो अनब्लॉक करने के लिए आपके पास एक ओटीपी गया है हम लोग की तरफ से। काइंडली वो ओटीपी बता दीजिए। अच्छा, क्या समझाई क्या? इन सब का दिन गया अभी तुम लोग का, कुछ दूसरा ट्राई करो भाई। तो नमस्कार সকলোকে এন্ড ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল উৎপল কাশ্যপ টেক। সো এইটো আছিলে এটা ট্ৰেডিশ্যনেল ৱে অফ ফিচিং বা ফ্ৰড, যিটো অ'টিপি টেকনিক, যিটো বহুত বেছি ব্যৱহাৰ হয়, এতিয়াও হৈ আছে কিছু পৰিমাণে, কিন্তু মানুহ এতিয়া জনা বুজা হ'ল। এতিয়া ইমান সহজে অ'টিপি মানুহে নিদিয়ে, নানানটা কুৱেশ্যন কৰে, কিবা কৰে, অ'টিপিটো চাই লয় ক'ৰ পৰা আহিছে, কি আহিছে। তো এইটো টেকনিকটো মানে লাহে লাহে ফেইল হ'ব ষ্টাৰ্ট হ'ল। চ' এতিয়া নতুন কিবা এটা টেকনিক লাগিল ন। চ' সেইটোৰ বিষয়ে ক'ব গৈছোঁ ভিডিঅ'টোত, চাই থাকিব শেষলৈকে। এই ফ্ৰডষ্টাৰবিলাকে যিটো নতুন টেকনিক ওলাইছে, সেই টেকনিকটো নতুন, কিন্তু যিটো টেকন'লজিটো বহুত পুৰণা। সেই টেকন'লজিটো বহুত আগৰ পৰা আছে, ভাল কামত ব্যৱহাৰ হৈ আছিল। কিন্তু যিহেতু মানুহে অ'টিপিটো বন্ধ কৰিলে, এতিয়া ট্ৰাই কৰিছে যে সেই ছফ্টৱেৰটো ইউজ কৰি, এটা বিশেষ ছফ্টৱেৰ আছে, এটা মানে কেইটামান আছে, কিন্তু যিটো কাম মানে ছফ্টৱেৰটো, সেইটো এটা মানে বিশেষ কাম। সেই কামটো হ'ল, যদি আপুনি সেই ছফ্টৱেৰটো ইনষ্টল কৰে আৰু যদি মোৰ মোবাইলৰ পৰা যদি আপোনাৰ ছফ্টৱেৰটোলৈকে মই ৰিকুৱেষ্ট পঠাওঁ, আপুনি যদি ৰিকুৱেষ্টটো একচেপ্ট কৰি দিয়ে, তেতিয়াহ'লে আপোনাৰ মোবাইলৰ স্ক্ৰীণখন মোৰ স্ক্ৰীণত কমপ্লিট মিৰৰ হৈ যাব। আপোনাৰ স্ক্ৰীণত মোবাইলত যি আছে, মই ইয়াৰ পৰা এনেকৈ স্ক্ৰল কৰি পেলাই আপোনাৰ স্ক্ৰীণখন মই মোৰ নিজৰ মোবাইলত চাব পাৰিম। চ' অ'টিপিৰ আৰু দৰকাৰ নাই। মই ইয়াৰ পৰা ট্ৰেনজেকশ্যন ইনিচিয়েট কৰিম, আপোনাৰ মোবাইলত অ'টিপি আহিব, আপুনি মোক অ'টিপি ক'ব নালাগে, আপোনাৰ অ'টিপিটো মোৰ স্ক্ৰীণত মই নিজে দেখা পাই যাম। আৰু এই নতুন স্কেমটো আৰম্ভ হৈছে এটা নতুন ছিষ্টেমত, সেইটো হৈছে ইলেক্ট্ৰিচিটি বিল ফ্ৰড। আপোনাৰ মোবাইলত এটা SMS আহিব, ঠিক এনেকুৱা ধৰণৰ এটা SMS আহিব। SMSটো মই ডাঙৰকৈ দেখাই দিছোঁ। মেছেজটোত লিখা থাকিব এনেকৈ, ডিয়াৰ কনজিউমাৰ, ইয়ৰ ইলেক্ট্ৰিচিটি পাৱাৰ উইল বি ডিছকানেক্টেড টুনাইট এট 9:30 PM ফ্ৰম ইলেক্ট্ৰিচিটি অফিচ, ফুল ষ্টপ। বিকজটো আৰম্ভ কৰিছে স্মল BD, তাৰপাছত ইয়ৰৰ ৱাইটো কেপিটেল, প্ৰিভিয়াছ মান্থৰ P কেপিটেল, প্ৰিভিয়াছ মান্থছ বিল ৱাজ নট আপডেটেড, প্লিজ ইমিডিয়েটলি কণ্টেক্ট উইথ আৱাৰ ইলেক্ট্ৰিচিটি অফিচাৰ। এতিয়া কথাটো হ'ল, মই এই মেছেজটোত গ্ৰামাটিকেল এৰৰ বা ইংলিছ মানুহে নাজানে ক'ব, এইবিলাক মই ক'ব যোৱা নাই। কিন্তু যিবিলাক চেণ্টেঞ্চ ফৰ্ম কৰোঁতে মানে চেণ্টেঞ্চবিলাক ফ্লুৱেণ্ট নহয়, গ্ৰামাটিকেলি এৰৰ থাকে, ভুল থাকে, লগালগ এলাৰ্ট হৈ যাব যে এইটো মেছেজটো জেনুইন চ'ৰ্চৰ পৰা অহা মেছেজ নহয়। আৰু মেছেজটোত যেনেকৈ লিখা থাকে যে ৰাতি 9:30 বজাত কাৰেণ্টটো কাটা যাব বুলি, তো মানুহৰ মনত অভিয়াছলি এটা ভয় সোমাই যাব। চ' সেই ভয়টোত সেই ইলেক্ট্ৰিচিটি অফিচাৰ, কল ইলেক্ট্ৰিচিটি অফিচাৰটোক আপুনি ফোন কৰিব। ফোন কৰাৰ পাছত কি হ'ব, সি আপোনাক অকণমান মানে নিজৰ ভাষাত অকণমান ভয় চয় খুৱাব যে এইটো নকৰিলে আপোনাৰ এনেকুৱা হ'ব, তেনেকুৱা হ'ব। তাৰপিছত ক'ব যে ঠিক আছে, আমি ঠিক কৰি দিম আমাৰ ফালৰ পৰা, আপুনি আমাক এটা ছফ্টৱেৰ আপোনাৰ লিংক দিয়ে, ছফ্টৱেৰটো ইনষ্টল কৰি লওক, আৰু সেই ছফ্টৱেৰটো থ্ৰু দিয়ে পে'মেণ্ট কৰিব লাগিব। সেই ছফ্টৱেৰটো থ্ৰু দি পে'মেণ্ট নহয়, একচুৱেলি ছফ্টৱেৰটো থ্ৰু দি আপোনাৰ স্ক্ৰীণ মিৰৰ কৰা টেকন'লজি। আৰু ছফ্টৱেৰটো ইনষ্টল কৰাৰ পাছত ফ্ৰডষ্টাৰজনে নিজৰ মোবাইলৰ পৰা ট্ৰেনজেকশ্যন ইনিচিয়েট কৰি আপোনাৰ যিটো OTP যাব স্ক্ৰীণত, সেইটো তাত চাই ল'ব ইয়াতে অলৰেডি OTPটো। আৰু সেই ছফ্টৱেৰটোৱে হৈছে, মই যিটো ছফ্টৱেৰৰ কথা মেনশ্যন কৰিছিলোঁ, এনেকুৱা বহুতকেইটা ছফ্টৱেৰ আছে। টিম ভিউৱাৰ বুলি এটা আছে, তাৰপাছত আপোনাৰ এনিডেস্ক আছে। কেতিয়াবা লাগে এনেকুৱা মানুহক কল বেক নকৰিব মেছেজ চাই পেলাই, পে'মেণ্ট কৰিব মন আছে, পে'টিএম, ফোনপে'ত ডাইৰেক্ট আপোনাৰ কনজিউমাৰ নাম্বাৰ থাকেই ছেভ কৰা আজিকালি মেক্সিমামৰ। কনজিউমাৰ নাম্বাৰত যাব, চাই পেলাই তাতে পেণ্ডিং কিবা বিল আছে নেকি চাব, বা apdcl.com গৈ পেলাই চেক কৰি চাব আপোনাৰ পেণ্ডিং বিল কি আছে কি নাই। কেতিয়াও আপোনাৰ ইলেক্ট্ৰিচিটি বৰ্ডে ঘৰত আহি কাৰেণ্ট কাটিব নাহে তেনেকুৱাকৈ। চ' কোনোবা এপৰ লিংক হওক কিবা হওক, এইবিলাকৰ স্কেমত নপৰিব। এতিয়া কথাটো হ'ল, এই যে OTPটো আহিল বাৰু মানি ল'লোঁ, OTPটো মিৰৰিং এপৰ থ্ৰু দি OTP চাই ল'লে, পইচা ওলাই ল'লে। OTPটো ডাইৰেক্টলিটো নাহে। OTP আহিবৰ কাৰণে আপোনাৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ চিৰিয়েল নাম্বাৰ, এক্সপায়াৰী ডেট, CVV নাম্বাৰ, গোটেইখিনি লাগিব। চ' এই ডাটাখিনি ক'ত পালে? এই যে আগত এটা ভিডিঅ' দিছিলোঁ মই ডাটা শ্বেয়াৰিঙৰ ওপৰত, তাৰপৰা আমি ভিডিঅ'ত লিংকটো দি দিছোঁ, সেইটো ভিডিঅ' চাই ল'ব এবাৰ। একচুৱেলি এই ডাটাবিলাক চেল হয় আপোনাৰ যিকোনো ৱেবছাইটৰ পৰা, য'ত আপুনি নিজৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ ডিটেইলছ এণ্ট্ৰি কৰে। তাত নোটাত লিখা থাকে যে আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন কোনো থাৰ্ড পাৰ্টিৰ লগত শ্বেয়াৰ কৰা নহয়, কনফিডেঞ্চিয়েল হয়। বাট আই ডোণ্ট থিংক চ' এনেকুৱা হয় বুলি। শ্বেয়াৰিং বা চেলিং হয়, এইটো চিয়'ৰ। চ' তেনেকুৱা চ'ৰ্চৰ পৰা ডাটাখিনি লৈ পেলাই আপোনাক মানে লিষ্ট বনাই লয় যে এইকেইটা কাষ্টমাৰৰ প্ৰবেবল কাষ্টমাৰ, প্ৰস্পেক্টছ, মানে এইকেইটাৰ পৰা আমি লুটিব পাৰিব পাৰোঁ। ঠিক তেনেকুৱাকৈ সেইকেইটা কাষ্টমাৰকে ফোন কৰে মেইনলি। চ' আজি ভিডিঅ'টোৰ মেইন মানে চামাৰিটো এইটোৱে হ'ল, যদি আপোনাৰ তাত এনেকৈ SMS বা হোৱাটছএপত কিবা মেছেজ আহে, য'ত লিখা থাকে এনেকুৱা টাইপৰ কিবা কিবি কথা, বিল দিলে লাইন কাটিম, কিবা কাটিম, একো ৰেচপণ্ড নকৰিব। কিবা ডাউট আছে মনত, apdcl.in লগ ইন কৰি পেলাই, apdcl.com লগ ইন কৰি পেলাই তাত আপোনাৰ পেণ্ডিং বিল কি আছে কি নাই তাত চেক কৰিব। বা আপোনাৰ পে'টিএম, ফোনপে' কথাটো ক'লোৱে অলৰেডি, তাততো চেক কৰিব পাৰে কনজিউমাৰ নাম্বাৰ দি পেলাই। চ' সাৱধানে থাকিলে মৰণ নাই।
যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো পাৰিলে অকণমান শ্বেয়াৰ কৰি দিয়ক যাতে মানুহে এনেকুৱা ফ্ৰডষ্টাৰৰ কবলত নপৰে। এক মিনিট এই যিটো মোবাইলৰ ফিচিং স্কেম ফ্ৰড এইবিলাক যিখিনি কথা ক'লোঁ, নেটফ্লিক্সত এইটোৰ ওপৰত এটা চিৰিজ আছে জামতাৰা বুলি ছিজন 1 ছিজন 2 ছিজন 1ৰ পৰা চাব, ষ্টৰিটো ধুনীয়াকৈ মানে বুজি পাব তেতিয়া। তো একদম ডিটেইলছত বহুত কথা বুজোৱা আছে তাতে, কেনেকৈ কি কৰে, ক'ত সিহঁতে চিম কাৰ্ড পায়, কেনেকৈ আইমি নাম্বাৰ দি পুলিচে ট্ৰেক কৰে, কি কৰে, ডিটেইলছত আছে। বহুতখিনি নলেজ বাঢ়িব, একদম ৰেকমেণ্ডেড। চিৰিজকেইটা চালে বহুতখিনি কথা ক্লিয়াৰ হ'ব। ধন্যবাদ। জয় অসম।